পৰ্যায়ত কৃষ্ণ ৰয়ে আৰম্ভ কৰিছিল আৱাহন থিয়েটাৰ। যিখন থিয়েটাৰৰ মাজেৰে প্ৰয়াত ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই অসমৰ নাট্য জগতত আৰম্ভ কৰিছিল আন এক বিপ্লৱ। ২৮খনকৈ বলিষ্ঠ নাটকেৰে সামাজিক আৰু কলাত্মক নাটকৰ ধাৰাত যুগান্তকাৰী অৰিহণা আগবঢ়াইছিল ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই। আমাৰ থিয়েটাৰত যেতিয়া আমি 81ত কৰিলোঁ, 82ত ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া আহি ভ্ৰাম্যমান থিয়েটাৰ, তাৰমানে আৱাহন থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰৰ বহুত ওপৰত আপগ্ৰেড কৰি দিছিলে। গতিকে সেই হেৰিটোত, সেই যাত্ৰাটো তেতিয়া এখেতে যেতিয়া আমাৰ হেৰিলৈ 1981-82ৰ পৰা 2003 চনলৈ, তাৰমানে তেখেতৰ ঢুকুৱা বছৰলৈ তেখেতে 26খন ড্ৰামা কৰিছিলে। এটা যুগ আছিল য'ত ভৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, আব্দুল মজিদ, হেম ভট্টাচাৰ্য, মুনীন বৰুৱা, সেৱাব্ৰত বৰুৱা, ভৱেন বৰুৱা, হেমন্ত দত্ত, জিতেন শৰ্মাৰ দৰে প্ৰখ্যাত নাট্যকাৰে এখনৰ পাছত এখনকৈ শক্তিশালী নাটকেৰে টনকিয়াল কৰি তুলিছিল ভ্ৰাম্যমানৰ ভেটি। ছাৰহঁতৰ ভৱেন শইকীয়া ছাৰহঁতৰ লগত বা হেমন্ত দাহঁতৰ লগত, সেৱাব্ৰত বৰুৱাহঁতৰ লগত, মুনীন বৰুৱাহঁতৰ লগত তেওঁলোকৰ ধাৰাটো আছিলে বেলেগ। তেতিয়া সম্পূৰ্ণ মৌলিক নাটকেই হৈছিলে, মৌলিক নাটকেই কৰিছিলোঁ। এতিয়াও যদি প্ৰায় মৌলিক নাটক হৈছে, ক'ৰবাত কোনোবাই ৰাইজে কয় যে দুই এখন অকণমান হেৰি নাটক বুলি। তেওঁলোকৰ লগত কৰা বস্তুটো আছিলে কি, তেওঁলোকৰ তেতিয়াৰ ধাৰাটো বেলেগ আছিলে। তেতিয়া নাটকত ইমান টেকনিকৰ কথা নাহে, চিধা নাটকেই হয়, গান চানৰ কথা নাহে। আৰু তেওঁলোকে গুৰুত্বটো দিছিলে মানে স্ক্ৰিপ্টটোৰ ওপৰত গুৰুত্বটো দিছিলে। তেওঁলোকৰ ছাৰহঁতৰ দিনৰ কথাবিলাক আছিলে শুদ্ধ নাটক হৈছিল। তাত শুদ্ধ নাটক হৈছিলে। কুলদা কুমাৰ ভট্টাচাৰ্যহঁতৰ নিচিনা মানুহ আহিছিলে, ভৱেন শইকীয়াৰ নিচিনা মানুহ আছিলে, হেমন্ত দাহঁতৰ নিচিনা মানুহ আছিলে। এপিকবিলাক কৰিছিলোঁ আমি, মহাভাৰত, ৰামায়ণ, কাৰবালা, এনে ডাঙৰ ডাঙৰ ইলিয়াদ ওডিচি, এপিকবিলাক যিবিলাক ডাঙৰ ডাঙৰ মানে হেৰি আছিলে সেইবিলাক কৰিছিলোঁ। আজিকালি সেইটো বা মৈতাক্ষৰ ছন্দত আমি আগতে নাটক কৰিছিলোঁ। আজিকালি সেইটো কৰিলে নহ'ব। মই ভাবোঁ মৌলিকতা সিয়ে যিটো সমাজত প্ৰত্যেকৰে কাৰণে উপযোগী, প্ৰত্যেকে তাৰ পৰা কিবা শিকিব পাৰে, প্ৰত্যেকেই তাৰ পৰা কিবা এটা নিজক আগুৱাই নিব পাৰে বা নিজক সংশোধন কৰে, সেইখিনি কথাই হ'ল মৌলিক কথা। গতিকে মৌলিকতাৰ সৃষ্টি, সৃষ্টিটো মৌলিক থাকিবই, ডেফিনেটলি থাকিব। আৰু যিটো মৌলিকতা বা মৌলিক নাটক, এই নাটকৰ ট্ৰেণ্ডটো যদি মৌলিকতা মই ভবাটোৱে হয় যে যিখিনি কথাৰ পৰা যিখন নাটক দেখাত, যিখন নাটকত মানুহে নিজক দেখা পায়, দৰ্শকে নিজক দেখা পায়, যিখিনি কথা নিজে কোৱা যেন লাগে, যিখিনি সমস্যা এই চকীত বহি থকা মানুহখিনি নিজৰ সমস্যা নিচা লাগে, যিখিনি সমস্যা তেওঁলোকে বুকুত লৈ গুচি যায়, তাৰ সমাধান মন্ত্ৰ লৈ গুচি যায়, সেইখিনি মই ভাবোঁ মৌলিক। আগতে এটা সময়ত নাটক আছিল, বহুত দিনৰ আগত নাটক আছিল, আপুনি কোৱা সেই তেখেতসকলৰ সুন্দৰ সুন্দৰ নাটক আছিল। আৰু তেনেকুৱা সুন্দৰ নাটক এতিয়াও হৈ আছে, বহুত হৈ আছে। গতিকে আকৌ সেই ট্ৰেণ্ডটো ঘূৰি আহিছে বুলি আপোনালোকেও বিশ্বাস কৰিছে, আমিও বিশ্বাস কৰিছোঁ। কৰিব লাগিব, কাৰণ তেখেতৰ ড্ৰামাৰ দিনাখন তেখেতৰ কিছু হেৰি দৰ্শক মানে মজুত থাকে যে ছাৰৰ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ড্ৰামাখন কোনদিনা হ'ব, গৈ পোৱাৰ দিনাই কয়। গতিকে তেওঁৰ কিছু দৰ্শক থাকেই যে ড্ৰামা যিখিনি যদি কম পায় বাকীখিনি মোৰ তেওঁ। গতিকে মই তেখেতৰ যিকেইখন ড্ৰামা কৰিছে গোটেইখন ড্ৰামাই সমান হেৰিত মই কৰাইছিলোঁ। আৰু সেই মাত্ৰাটো তেওঁৰ ড্ৰামাৰ চোৱা মানুহ আছে, গতিকে কৰিব লগা বাধ্য হৈ যাওঁ। গতিকে তেওঁ আহি পেলাই কিন্তু ভ্ৰাম্যমান থিয়েটাৰক এটা ওপৰত, বহুত ওপৰত তেওঁ উঠাই দি গৈছে। গতিকে তেখেতক মই ধন্যবাদ দিছোঁ। আৰু এই ক্ষেত্ৰত এই যে উলিয়ালে বস্তু এটা, কিবা এটা নোহোৱা নোপোজা এটা মানে এটা মানুহৰ অসম গৌৰৱ, অসমীয়াৰ গৌৰৱ, আমাৰ শ্ৰদ্ধাৰ অচ্যুত লাহৰ ডাঙৰীয়া এতিয়া ঢুকাল, তেখেতৰ আত্মা য'ত আছে তেখেত শান্তিত থাকক, সুখত থাকক। আৰু আমাৰ শ্ৰদ্ধাৰ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰো এতিয়া ঢুকাইছে 2003 চনত, তেখেতৰ আত্মা য'তেই আছে তাতে শান্তিত থাকক, সুখত থাকক। অথেলো, লেডি ডাইনা, টাইটানিক, ৰামায়ণ,
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ গমন আদিৰ দৰে নাটকে এক প্ৰকাৰ সাংস্কৃতিক জগতখনক কৰি তুলিছিল চমকৃত বিস্ময় অভিভূত। কিমান একক আমাৰ ভ্ৰাম্যমান থিয়েটাৰ। অকল অসমৰ দৰ্শকেই নহয়, ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে সমগ্ৰ দেশৰ লগতে বিদেশতো চৰ্চা আৰম্ভ হৈছিল। আৰু সুদূৰ ৰাছিয়াৰ পৰা শান্তিপুৰলৈ আহি ৰাছিয়াৰ কলাকুশলীয়ে উপভোগ কৰিছিল ভ্ৰাম্যমানৰ নাটক। ৰামায়ণ কৈ থাকোঁতে ৰাছিয়াৰ পৰা ৰাছিয়ান ফিল্ম ফেষ্টিভেল পাতিছিলে গুৱাহাটীত। তেতিয়া ৰাছিয়ান এক্ট্ৰেছ আহিছিলে, ডাইৰেক্টৰ এক্টৰ আহিছিলে। তেওঁলোকে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ দেখা নাছিলে। কৃষ্ণমূৰ্তি হাজৰিকা তেখেত ঢুকাল, ডিৰেক্টৰ আছিলে কালচাৰেল এফেয়াৰ্ছৰ। তেখেতে শান্তিপুৰ পেণ্ডেলত লৈ আহিছিলে। তেওঁলোকে আহি যেতিয়া আমাৰ এই বস্তুখিনি চালে, তেওঁলোকে আচৰিত হৈ গ'ল যে এনেকৈ মানে নাটক কৰিব পাৰি। তেওঁলোকে তেতিয়াৰ দিনতে মুভি কেমেৰাত 85ত মুভি কেমেৰা দি গোটেই ৰামায়ণ নাটকখন লৈ গৈছিলে তুলি পেলাই। তাৰোপৰি ফাৰুক শ্বেখহঁত আহিছিলে, মানে বিভিন্ন ধৰণৰ মানুহ আহিছিলে। আৰু সেইবিলাক এটা আমাৰ নতুন অভিজ্ঞতা। Sonabad Fittings, quality you can trust. ৰত্নাঞ্জলিয়ে এইবাৰ আপোনালোকলৈ আগবঢ়াইছে সোণ, ৰূপ আৰু ডায়মণ্ডৰ বিভিন্ন আটক ধুনীয়া অলংকাৰ। আৰু এই সকলোবোৰ অলংকাৰৰ লগতে আছে বিশেষ হলমাৰ্ক স্বীকৃতি। দাদা, এই ধুনীয়া পথাৰখন আপোনালোকৰ? হয় মাজনী, ইমান সতেজ, ইমান খাটি। আমি ইয়াৰ সকলোবোৰ উৎপাদন প্ৰাইম মাষ্টাৰলৈকে দিওঁ। বলা, খুৰীহঁত ৰৈ আছে নহয়? আহিছো। কেনেকুৱা সোৱাদ লগা। খুৰী, তোমাৰ হাতত কিন্তু যাদু আছে দেই। এয়া প্ৰাইম মাষ্টাৰ্ড অইলৰহে যাদু। আপোন মাটিৰ সৰিয়হ, আপোন কৰা সোৱাদ। অসমৰ আপোন সৰিয়হ তেল, প্ৰাইম মাষ্টাৰ্ড অইল। অসমৰ সৰ্বাধিক জনপ্ৰিয় অসমীয়া পাৰিবাৰিক আলোচনী বিচ্ছুৰিত বৰ্ণালী আপোনাৰ পৰিয়ালৰ কুশলাৰ্থে। আপুনি পঢ়িছেনে?